নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আৰু এটা ভিডিঅ' দেৱালীৰ অলপ বজাৰো কৰিলোঁ। প্ৰথমতে ঝাৰু কিনাৰ পৰা আপোনালোকক দেখুৱালোঁ। মানুহে বহুত ডাঙৰ ডাঙৰ ভাল ভাল বস্তু কিনি আছে, আমি ঝাৰুকে কিনিলোঁ। বজাৰত চাকিও ল'লোঁ, অলপ চব্জি ল'লোঁ। ইমান ধুনীয়া ধুনীয়া সেউজীয়া শাক পাচলিবোৰ দেখি অকণমান বজাৰ লৈ ল'লোঁ। মোৰ বান্ধৱী এজনীও গৈছিল লগতে, ফুলো ল'লোঁ অলপ। বজাৰৰ পৰা আহি ঝাৰুডালত অলপ পানী ছটিয়াই ল'লোঁ। ছটিয়াই লৈ ঘৰটো ঝাৰু দিলোঁ। ঝাৰু দি চাকিওখিনি অকণমান ভিজাই থলোঁ। মানে ভিজাই থ'লে কি হয়, অলপ তেলটো কমকৈ খায়, সেইকাৰণে ভিজাই ল'লোঁ আৰু। সেইখিনি কৰি ঘৰকেইটা মুচিলোঁ। ঘৰ মোচাৰ পিছত গা পা ধুই থাপনাত বন্তিখোৰ লগালোঁ। দেৱালী বুলি দুয়োযোৰে মেখেলা চাদৰ উলিয়াই ল'লোঁ, এযোৰ বগা আৰু এযোৰ অলপ কালাৰিং। আপোনালোক মই দুয়োযোৰে দেখাম। দৰজাৰ মুখত এটা ৰংগোলী আঁকিলোঁ, ৰংগোলী আঁকি চাকি বন্তি জ্বলালোঁ। চাকি লগালোঁ আৰু অকণমান লাইট চাইটো লগালোঁ। আৰু ৰংগোলীটো কেনেকুৱা হৈছে আপোনালোকে ক'ব। দেৱালী বুলি বয়সে ভাতি দিলেও ফুলজাৰি অকণমান কলগছ এনেকুৱা অলপ নিজেই জ্বলালোঁ আৰু। বেলেগ এযোৰ মেখেলা চাদৰ পিন্ধি আৰু এটা বেলেগ একে পজতে আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। দেৱালীৰ দিনা সকলোৱে কিবা বেলেগ বেলেগ খায়, ভাতটো নাখায়ে প্ৰায় মানুহে। মই অলপ বুটৰ দালি বনালোঁ আৰু ৰুটি বনালোঁ। বুটৰ দালি বনাব সকলোৱে জানে, মই আৰু সেইটো কি দেখাম, সেইখিনি এনেই দেখুৱালোঁ আৰু আপোনালোকেতো গমেই পায়, জানেই বনাব।
বুটৰ দালি ৰুটি হ'ল, এতিয়া খাবৰ কাৰণে লৈছোঁ। আপোনালোকে বা ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন।